What is up YouTube? Welcome back to my channel Vlogging with Manas. আৰু আজি সানডে মানে ফানডে বাট ইপিনে বাহিৰত এনেকুৱা এটা বৰষুণ আৰু যোনটো বতৰৰ পৰিস্থিতি ভাবি আছো কৰোটো কি ওলাব লাগিলে এতিয়াতো ৰেইনকট পিন্ধি ওলাব লাগিব চাও কি কৰা যায় আৰু যাম কিছুমান ঠাইত মোৰ আৰু এটা চেনেল আছে য'ত মই গাড়ীৰ ৰিভিউজবিলাক দিওঁ গাড়ীৰ বিষয়ে সম্পূৰ্ণ অসমীয়া ভাষাত তাত বস্তুবিলাক কওঁ আৰু শ্ব'ৰুমখনতো যাব লাগিব ভিডিঅ'জ বনাব লাগিব সেইটো দিব লাগিব আৰু তাৰ বাহিৰে সানডেটো কি কৰা যায় চাও যদি বতৰ ভাল থাকে তেতিয়াহ'লে কিবা এটা ওলাম আৰু যি পাওঁ য'ত যি পাওঁ সেয়ে কৰিম ব্লগ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপুনি যদি চেনেলটোত নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব ধন্যবাদ ব্লগ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আমি আহি পালোঁ বঙাইগাঁৱৰ ৰিনল্ট শ্ব'ৰুমত একচুৱেলি যোনটো মোৰ বেলেগ চেনেল এটা আছে গাড়ী জ্ঞান বুলি তাৰ যিবিলাক মানে গাড়ী তাত দিয়া আছে ভিডিঅ'বিলাক তো গাড়ী আমি এখন লওঁ সেই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইল দিওঁ তাত গাড়ীখন কেনেকুৱা কিমান দাম কি আছে কি নাই তো এয়া পিছপিনে চাব পাৰিব তেনে গাড়ীবিলাক আছে আৰু এইটো শ্ব'ৰুমটো চাব পাৰিছে এইটো ৰিনল্ট বঙাইগাঁও তো এতিয়া মই মোৰ ছেকেণ্ড চেনেলটোৰ কাৰণে ভিডিঅ' ৰেকৰ্ড কৰিম কৰি ইয়াৰ পৰা ওলাম এতিয়া সময় হ'ল আপোনালোকৰ এটা তো ইয়াত ভিডিঅ'বিলাক বনাই কমপ্লিট কৰি ঘৰলৈ যাম গৈ কিবা খাওঁ আৰু চাওঁ আৰু ক'ৰবাত যোৱা যায়নে না ভিডিঅ'টো এনেকৈয়ে এৰিব লাগিব চাগে আজি বতৰটো ভাল নহয় স্কুটি লৈ আহিছোঁ গাড়ী লৈ অহা নাই আৰু ফুৰা তেনেকুৱা মুড নাই চাওঁ কিবা পালে আপোনালোকক দেখাই দিম সন্ধিয়ালৈ ভিডিঅ'টোত থাকিব অ'কে আৰু এয়া আমি শ্ব'ৰুমৰ ভিতৰত আৰু এয়া হৈছে ৰিনল্টৰ গাড়ী এই গাড়ীবিলাকৰে মই ভিডিঅ' বনাওঁ মানে গাড়ীখন কেনেকুৱা গাড়ীখনৰ কি কি সুবিধা আছে কিমান চিচি কি এই কেতিয়াবা নতুন নতুন মডেল যিবিলাক আহি থাকে সেইবিলাক বনাওঁ ভিতৰত ডিছপ্লেত থকা গাড়ীৰ লগতে এই বাহিৰত কিছুমান গাড়ী আছে এইবিলাক কেতিয়াবা বাহিৰতো বনাওঁ যেনেকৈ সুবিধা হয় আৰু শ্ব'ৰুমত ভিডিঅ' বনোৱা শেষ হ'ল আৰু এতিয়া আমি ওলাই গ'লোঁ এখন ঠাইখনত যেনিবা মই প্ৰথমবাৰ গৈ আছোঁ কিন্তু সোমাই কেনেই যোনটো এক্সপিৰিয়েঞ্চ হ'ল আপোনালোকে চাওক ইমান ধুনীয়া ঠাই ইমান চাফ চিকুণ ইমান মেইনটেইন কৰিছে ভিডিঅ'টোত আগলৈ থাকিলে দেখা পাব মই ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ চাই থাকক
এতিয়া আমি আহিলোঁ ঢালিগাঁৱৰ টাউনশ্বিপৰ ভিতৰত এখন ধুনীয়া কালী মন্দিৰ আছে। আৰু মই এইবিলাক ঠাই একচুৱেলি বহুত ভাল পাওঁ, মন্দিৰ এইবিলাক, কাৰণ বহুত শান্তিপ্ৰিয় হয় ন। বোলক আপোনালোক দেখাওঁ কি ধুনীয়া। এইটো হৈছে কালী মন্দিৰ। গেটখন বন্ধ আছে বৰ্তমান। আৰু এইটো হৈছে শিৱ মন্দিৰ। এই ভিতৰত চাকি জ্বলি আছে, দেখা পাইছে চাগে। আৰু ইয়াতেও দুৰ্গা পূজা এখন হয় খুব ধুনীয়াকৈ। পূজাত যদি আহিব পাৰোঁ দেখাম। আৰু এইটো হৈছে আমাৰ গণেশ মন্দিৰ লগতে লক্ষী মন্দিৰ একেলগে দুটা। ইয়াত ভালকৈ ধুমধামকৈ পূজা হয় আৰু চাব পাৰিব। এইটো হৈছে হনুমান মন্দিৰ। ঠাইখন বহুত ধুনীয়া আৰু বহুত শান্তিপ্ৰিয় আচলতে। ইয়াত আহি ভাল লাগে, যিহেতু মই প্ৰথমবাৰ আহিছোঁ ইয়াত। আৰু বহুত ধুনীয়া, চাফ চিকুণ, শান্তিপ্ৰিয়, ভাল লাগে ন এনেকুৱা। আহিব পাৰিব। ইয়াত অহাৰ আগতে যোনটো মেইন এণ্ট্ৰেঞ্চ গেটখনত নিজৰ নাম, গাড়ী লৈ আহিছোঁ যদি গাড়ীৰ নম্বৰ, ঠিকনা আদি ক'ব লাগে, লিখাই থৈ আহিব লাগে আচলতে। এলাও কৰে সিহঁতে ইয়াত মানে অহাটো, কোনো অসুবিধা নাই। আৰু ইয়াত দেখাই আছোঁ আপোনালোকক, এই ঘাঁহ, মানে মইতো এইখিনি খোজকাঢ়ি আহিলোঁ মানে খালী ভৰিত, বাহিৰত য'ত চেণ্ডেলযোৰ ৰাখিছোঁ, এই ঘাঁহখিনি যে আপোনালোকে দেখিবলৈ পাইছে, এনেকুৱা লাগিছে আৰ্টিফিচিয়েল। একচুৱেলিটো অৰিজিনেল হয়, খুব ধুনীয়া মেইনটেইন কৰিছে। এনেকুৱা লাগে কিবা কাৰ্পেট পাতি ৰাখিছে নেকি, বহুত ভালদৰে মেইনটেইন কৰি ৰাখিছে। তো ইয়াত অকণমান টাইম স্পেণ্ড কৰি আৰু ওলাওঁ লাহেকৈ। আৰু চাওঁ নেক্সট কিবা কৰিব পাৰি নেকি। পাৰিলেতো নিশ্চয় দেখাই পাব। ওলাওক।